যেতিয়া বন্ধ পাওঁ তেতিয়া গোটেই দিনটো ঘৰতে থাকোঁ ন ৰাতিপুৱাৰ পৰা মানে গধূলালৈকে এনেইতো মানে অনুভৱ কৰিব নোৱাৰোঁ গৃহিণীসকলে দিনটো কি কৰে এতিয়া গম পাইছোঁ যে ৰাতিপুৱা যেতিয়া খাই হোৱাৰ পাছত আকৌ ৰখিবলৈ ধৈৰ্য নাথাকে ইটো খাব নে সিটো খাব দুপৰীয়া কি খাব সেইটো ভাবিব হয় এতিয়া দুপৰীয়া কি খাম বুলি ভাবি পেলাই মই ভাবিলোঁ আজি বতৰটো অকণমান বেয়া সেইকাৰণে গৈ পেলাই ওচৰতে থকা মানে দোকান এখনৰ পৰা গৈ ব্ৰইলাৰ মাংস আনিলোঁ মই বেলেগ নাপালোঁ মানে অকলে গ'লোঁ ন মোৰ হাজবেণ্ড অফিচলৈ গ'ল গতিকে মই আনিলোঁ ব্ৰইলাৰ আৰু তেখেতে ক'লে মই অফিচৰ পৰা আহি ভাত খাম মই আকৌ দালি বনাবলৈও মন নগ'লে সেইকাৰণে ব্ৰইলাৰকে আনিলোঁ আৰু আনি পেলাই এতিয়া এয়া বনাবলৈ লৈছোঁ এই প্ৰথমতে মই চাওকচোন আদা নহৰু এইবিলাক যে পিঁয়াজ কাটিলে কিমান অশান্তি পাওঁ মই যে নহৰু কাটি চবতছে বেয়া পাওঁ নহৰু কাটি আৰু পিঁয়াজ কাটিলেতো জানেই আৰু চকু পানী কেনেকৈ ওলায় মই পিঁয়াজ আৰু আদা নহৰু আদাটো কাটিবলৈ ইমান হেৰি নাই কিন্তু নহৰু গুচাই বহুত টান পাওঁ দেই পিঁয়াজ কাটিলে একদম চকুত ধৰে সেইটো কাৰণে মই বহুত বেয়া পাওঁ বেয়া পোৱা কামডালেই হৈছে আৰু আদা নহৰু কটা আদা নহৰু পিঁয়াজ এইকেইটা কটা মই বহুত অশান্তি পাওঁ খুন্দা কৰা এইবিলাক লৈ বৰ অশান্তি পাওঁ এতিয়া আৰু কাটিলেও যেতিয়া খুন্দিবতো লাগিবই আৰু খুন্দিবৰ কাৰণে আমাৰ এইটো নাইকিয়া সেইকাৰণে মই বেলনাডালে আৰু তেওঁ এজন মানুহ অকলে থাকেনো কেনেকৈনো আৰু তেওঁ এইবিলাক কিনি থাকিব নিকিনে লাহে গোটাব লাগিব এয়া আলুখিনি অলপমান পানীত তিয়াই থৈ দিছিলোঁ তাৰপিছতে পিঁয়াজখিনি কাটি ল'লোঁ মই ক'লোঁ নহয় পিঁয়াজ কাটি মই বহুত বেয়া পাওঁ কাটিলেই মোৰ চকুত ধৰে মানে তাতে মাংস চাংস আনিলে যে আৰু একদম সৰহকৈ কাটিব লাগে ন ইয়াতে দালি চালি বনালে বা এটা কাটিলেই হৈ যায় ভাজি চাজি বনালে কিন্তু মাংস আনিলে যে সৰহকৈ কাটিব লাগে তেতিয়া মোৰ একেবাৰে মানে অশান্তি লাগে আৰু তেওঁ হ'লেও কাটিবতো লাগিবই খাম যিহেতুকে যোগাৰ কৰিয়ে ল'ব লাগিব এয়া যোগাৰখিনি কৰি ল'লোঁ কৰি লোৱাৰ পিছত এয়া জলকীয়া এটা আছিলে ঘৰৰ দেই এইকেইটা জলকীয়া মায়ে দি পঠিয়াইছিলে লৈ আহিছোঁ এই ডাঙৰ যিটো দেখিছে কেপচিকাম এইটো জ্বলা চলা নাই বাৰু কিন্তু এইটো ঘৰৰ খাই ভাল এই পানীখিনি যে মই মাংসখিনি ধুই পেলাই এনেকৈ অলপ মানে বেকাকৈ থৈ দিছিলোঁ তেতিয়া পানীখিনি গুচি গ'লে মাংসটো তেতিয়া কি হয় অলপ জৰজৰীয়া টাইপ হৈ যায় পানীটো গুচি যায় আৰু মাংসটো ভাজিলে মানে খাই ভাল লাগে আৰু এইফালে তেলত অলপ অকণমান চেনি দিওঁৱেই মই মাংস চাংস বনালে চেনি অকণ দিলোঁ খোৱাটো বেয়া পাওঁ চেনি কিন্তু হ'লেও মই অকণ দিওঁ আৰু টেষ্টৰ কাৰণে এফালে আদা নহৰু আৰু এইখিনিবোৰ আৰু নৰ্মেল আৰু চবেই জানেই আৰু মাংস বনালে এইখিনি দিবই লাগে দিছোঁ দেখাবলগীয়া একোৱে নাইকিয়া হ'লেও আৰু মই বনাইছোঁ দিনটোনো মই কি কৰিছোঁ তাকে দেখাইছোঁ কেনেকৈনো বনাওঁ চবৰে বনোৱা পদ্ধতিবিলাক বেলেগ ন সকলোৱে বেলেগকৈ বনায় গতিকে মই এনেকৈ বনাওঁ তাকে দেখালোঁ আৰু নহ'লে মানুহে ক'ব ন আকৌ কিনো আৰু দেখাবলগীয়া আছে নিমখটো মই অকণমান সৰহকৈ দি দিলোঁ এবাৰতে তাৰপিছত এই আদাখিনি দি দিছোঁ আদাখিনি অকণমান মানে পিঁয়াজটো ভজাৰ পিছত আদাখিনি দিছোঁ দি পেলাই অলপ সময় ভাজি এয়া মাংসখিনি মই এতিয়া দি দিছোঁ দি পেলাই অলপ ভজাৰ পিছত আৰু এতিয়া মই মছলা কিন্তু একদম কম মানে ঘৰুৱা মছলা এইখিনি যে যিখিনি মছলা দিম মই জিৰা গুড়ি হওক আপোনাৰ মানে কিছুমান মানে মোৰ হাজবেণ্ডে এইবোৰ বনাই কি কয় জিৰা চিৰা আনি পেলাই ধুই কৰি তেওঁ মিক্সিত খুন্দি পেলাই এনেকৈ থৈ দিয়ে গতিকে এইটো ঘৰৰ একেবাৰে মানে একোৱেই ইউজ কৰা নাই চিকেন মছলা যে একোৱেই ইউজ কৰা নাই চব ঘৰৰ মছলা মোৰ ঘৰৰ মছলা ইউজ কৰি পেলাই মই মাংসকণ বনাওঁ আৰু মই তেওঁ মানে এনেকৈ বনালেহে খায় যদি পেকেটৰ মছলা দিওঁ তেখেতে নাখায় বেয়া পায় গোন্ধ এটা পায় সেইকাৰণে তেওঁ সেইবিলাক নিজে যোগাৰ কৰিয়ে লয় এইফালে ভাতটো পাতি দিছোঁ মানে মাংস হৈছেহি আৰু লাহে ধীৰে সিজিলে ব্ৰইলাৰ সিজোঁতে বেছি সময় নালাগে নহয় আৰু সিজিয়ে যায় এয়া বন্ধ কৰি দিওঁ আৰু এইফালে এইটো হুইচেল আহিব হুইচেল আহোঁ হৈ আছে আৰু হুইচেল আহিলে আৰু বন্ধ কৰি দিম মোৰ ভাত ৰেডি এতিয়া মানুহজন আহালৈ ৱেইট কৰিম যদি মানুহজন আহে আৰু তেতিয়া খাম একেলগে কাৰণ অকলে খাবলৈ ভাল নালাগে তেওঁ আহে কাৰণেহে বনাইছিলোঁ গতিকে তেওঁ আহক অকণমান সময় ৰখি পেলাই মই নেদেখুৱাওঁ ইয়াৰ পিছত কি খালোঁ